ঘৰ আছিল, ঘৰ এটা লৈ গৈছি। আৰু স্বাগতম জনাইছোঁ মোৰ চেনেল ধ্ৰুৱজ্যোতি ব্লগলৈ। তো বৰষুণ বতৰ আৰু কি হৈছে গাইজ, চাৰিওভাগে পানী 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 তো পানী চাওক। তো আমাৰ ইয়াত মানে মথাউৰি ছিঙি গ'ল পহুমাৰা নদীৰ পাঠশালাত, মানে বহুত এটা অঞ্চলে মানে পানীত মানে ডুবি গৈছে। তো মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোক মানে পাঠশালাত ক'ত কি পানী হৈছে আপোনালোকক দেখাম, আৰু কোনটো মথাউৰি ছিঙিছে সেইটো আপোনালোক দেখাব যাওঁ। তো ভিডিঅ'টো আপোনালোক কণ্টিনিউ কৰি চাওক। তো মই আছোঁ এতিয়া বৰ্তমান তুৰ্কুনি নদীৰ ওচৰত। তো পানী চাওক না একবাৰ, পুৰা মানে সোমাই আছে, মানে নদীটো এইটো নদী আৰু মানে পথাৰ মানে সমান হৈ গৈছে গাইছ। তো বৰষুণ দিয়ে আছে, ৰাতিটো দিয়ে আছে। তো এই চাওক মানুহৰ ঘৰত পানী, চব ফালে পানী পানী। এই পানীটো ক'ৰ পৰা ওলাইছে, কি ওলাইছে আপোনালোকক তাতে লৈ যাওঁ। তো বোলক তাকে লৈ আমি যাই থাকোঁ। পাঠশালা টাউনত পানী, পুৰা পানী হৈ গৈছে। তো গাইজ মেইন টাউনত পানী হৈ গৈছে। তো পানীৰ আৰু বাঢ়িবহে, মানে আগৰ ৰূপ ল'ব। তো সেইকাৰণে চব পানী চাওক না একবাৰ। তো আগৰ ৰূপ ল'বা ধৰছে গাইজ পানীয়ে। পাঠশালা মেইন টাউনত মানে পানী, এই চাওক পানী পানী চাওক, পানী 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 পুৰা পানী হৈ গৈছে, মানে আগৰ ৰূপ ল'বা ধৰছে গাইজ। এই ড্ৰেইন আৰু ৰাস্তা সমান। আৰু এইফালে আমাৰ জ্যোতিনগৰ যোৱা ৰাস্তা, এই চাওক দোকানৰ ভিতৰৰ পৰা পানী আহিছে। এই চাওক মানুহৰ ঘৰৰ ভিতৰৰ পৰা পানী আহিছে। আৰু এইফালে জ্যোতিনগৰ যোৱা ৰাস্তাটো আৰু পানী বাঢ়ি আছে গাইজ। চাওক না পানী পানী কি ৰূপ লৈছে, পুৰা বানপানী। মানে মথাউৰি ছিঙাৰ ফলত মানে পানী বাঢ়ি গৈছে। তো টাউনত এনেহেন পানী চাওক, দোকানৰ ভিতৰত, এই দোকান তলে গৈছে। এই চাওক সাগৰ হৈ গৈছে। বিছান নালা, তো বিছান নালাত একদম মানে ফুল হৈ গৈছে, অভাৰফ্ল' মাৰি দিছে। তো পহুমাৰা নদী যেতিয়া মথাউৰিটো ভাঙি গ'ল, তো মথাউৰি ভাঙাৰ ফলত মানে এনেহেনকৈ পানীৰ সৃষ্টি হৈ গৈছে। তো চাওক না একদম। ইফালে ভট্টদেৱ ইউনিভাৰ্চিটি আছে, তো ভট্টদেৱ ইউনিভাৰ্চিটিটো মানে পূৰা পানী। তো চাওক, দেখাই আছোঁ আপোনালোকক। চাওক পূৰা ইফালে আছে গেছ এজেঞ্চি। তো গেছ এজেঞ্চিৰ পাৰত ইভাগে আজাদ ভৱন। তো আজাদ ভৱনত মানে পূৰা মানে পানী ভৰ্তি হৈ গৈছে। তো চাওক না পূৰা পানীয়ে পানী, ৰাস্তাত উঠি গৈছে পানী। তো চাওক ঘৰ চৰ তল গৈছে। তো আপোনালোক পাঠশালাৰ মানে পৰিৱেশখিনি দেখাই আছোঁ। তো ক'ত কি পানী হৈছে আপোনালোক দেখে যাম, চাই থাকোঁ ভিডিঅ'টো গাইছ একদম শেষলৈকে। তো এইবাৰ ভট্টদেৱৰ আগলৈকে যাই আছোঁ গাইছ। পহুমাৰা মথাউৰি মানে ভাঙাৰ ফলত মানে এনেহেন পানীৰ সৃষ্টি হৈ গৈছে। তো ভট্টদেৱতো কলেজৰ ভিতৰতো পূৰা সোমাই গৈছে মানে পানী। তো ভট্টদেৱৰ আগত পূৰা পানী হৈ গৈছে। হাই ছেকেণ্ডেৰী ৰাস্তা, তো এইভাগে কৃষ্ণকান্ত সন্দিকৈ আছে, আৰু এইভাগে হাই ছেকেণ্ডেৰী আছে। তো হাই ছেকেণ্ডেৰী ৰাস্তাটোত চাওক না পানী কিমান হৈছে, সেই চাওক। আৰু পূৰা ভৰ্তি গৈছে মানে পানী দি। উতলেদি পূৰা ধাৰ বটি আছে, পূৰা পানী হৈ গৈছে গাইছ। তো এটা মথাউৰি ছিঙাৰ ফলত কিমান পানী হ'ব পাৰে গাইছ, ভাবি চাওক। তো আৰু পানী আহিয়ে আছে, আৰু বাঢ়াৰ সম্ভাৱনা আছে। এই দোকানৰ এই আৰম্ভণিয়ে গাইছে। মানুহৰ ঘৰত আছে। এই আমাৰ পাঠশালা টাউনৰ অৱস্থা বৰ্তমান। এই মানুহৰ ঘৰৰ ভিতৰত পানী হৈ গৈছে। আৰু ইফালে আছে আমাৰ হাই ছেকেণ্ডাৰীখন, আৰু ইফালে আছে কৃষ্ণকান্ত। তো হাই ছেকেণ্ডাৰীটো যিমান যাই আছোঁ গাইজ পানী বাঢ়ি আছে। ইফালে একাঠুৱে হ'ল, এই নাযাওঁ। পানীত ধাৰত দোকান লৰি গৈছে গাইজ। গাইজ পানীৰ কি তাণ্ডৱ চাওক। পাঠশালা টাউনত মানে একদম পানী ভৰ্তি গৈছে, ভাহি গৈছে চাওক। পুৰা একদম পানী 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 পানী। তো
ইয়াতে লাচিত নগৰ, জ্যোতি নগৰ মানে পূৰা পানীত তল গুচি গৈছে। আৰু মথাউৰিটো আপোনালোক দেখাব যাওঁ। আৰু গাইজ আমাৰ ইয়াতে চৰকাৰী মেডিকেল এখন আছে, চৰকাৰী মেডিকেলৰ পূৰা পানী ভৰ্তি। যাই আছোঁ আপোনালোক দেখাম তাতে কিমান পানী বাঢ়িছে। তো গাইজ কেন চৰকাৰী মেডিকেল পানী চাওক না একবাৰ, পূৰা মানে এক আঁঠু পানী হৈ গৈছে। আৰু ইয়াৰ ৰোগীগিলান চব মানে আমাৰ ইয়াতে ধৰ্মশালা আছে, ধৰ্মশালাত চিফ্ট কৰি আছে। তো চাওক পানী চব এনেকৈ পানীৰ মাজেদি আনি তো এম্বুলেঞ্চত লৈ যাই আছে। তো গাইজ এইফালে হ'ল মুগুৰীয়া, তো মুগুৰীয়াটো পানী ভৰ্তি হৈ গৈছে। তো মানে গাইজ মানে নক'ব আৰু মানে পানীৰ যি হাৰত মানে বৃদ্ধি পাই আছে, মানে আৰু পানী বাঢ়াৰ আশংকা আছেই। মানে পহুমাৰাৰ এটা মথাউৰি চিঙোতে ইমানখিনি, আৰু কালদিয়াৰ এটা মথাউৰি চিঙু অৱস্থা। তো গাইজ ইভাগে চাওক না একদম মানুহৰ ঘৰ চৰ চব তল গৈছে। আৰু আমি ভিতৰ দিশে যাব পৰা নাই, ভিতৰ দিশে গাড়ী চাড়ী নিব নোৱাৰি গাইজ। তো সেইকাৰণে আমি গাড়ীৰ ওপৰৰ পৰাই ভিডিঅ' বনাই আছোঁ গাইজ, আপোনালোকক দেখাই আছোঁ। তো একদম পানী দি একদম চব মানে পানীত ডুবি গৈছে, মানে পাঠশালা হওক, চৰকাৰী মেডিকেল হওক, কলেজ হওক, চব মানে তো পানীয়ে পানী হৈ গৈছে। মানে এখানে নিউ কলেজ হয়, তো নিউ কলেজৰ পানীৰ তলতে, চব পানীৰ তলত উগাইছে খালী ঘাটত। আৰু এইফালে সাগৰ সদৃশ পৰিৱেশ হৈছে, সাগৰ পানী পানী য'ত যাবাৰ তাতে উঠা নাই পানী। মানুহ ঘৰে ঘৰে চোতালে মানে পানীয়ে পানী, যোনফালে চাওঁ সোনফালে পানী। তো গাইছে এইফালে কেন্দুগুৰিৰ পৰা সোমাই আহি পহুমাৰা চাপৰি যোৱা ৰাস্তাত মানে পূৰা পানী। তো মানে এক আঁঠু পানী হৈ গৈছে গাইছ, চাওক না চব ড্ৰেইন ভৰ্তি হৈ গৈছে। মথাউৰি ভাঙাৰ লগে লগে মানে এইখিনি জেগাত মানে পূৰা পানীটো পাই গৈছে, আৰু ৱালৰ তলেদিও পানী হৈ গৈছে চাওক না পূৰা। এইটো চাইডে পূৰা পানী ভৰ্তি। এখন স্কুল কেন্দুগুৰিৰ, তো চাওক এটি জোনাকী বিয়া ভৱন মানে বিবাহ ভৱন। পানীয়ে পানী। তো এতিয়া আমি যাই আছোঁ বুলি মথাউৰি চাবা, তো ক'ত ভাংছি চাওক, কি পানী হৈছে ৰাস্তাত। পানী চাওক নাই, এক আঁঠু পানী হৈছে, এক আঁঠু। আৰু এই পানী যিহে ধাৰ, পূৰা ধাৰ মানে, আৰু ৱালত তলেদি পানীটো আহি আছে। ৱালখানে নাথকিলা হয়, বহুত পানী আহিলা হয়। সেয়েতো তো গাইছ হাৰত পানী যাই আছে চাওক না, কি হাৰত পানী যাই আছে। তো এইটো তুৰ্কুনি নদী দি পানী মানে পূৰা আমাৰ পাঠশালাত সোমাই আছে। মই বৰ্তমান আছোঁ পহুমাৰা মথাউৰিৰ ওপৰত। তো এইটো মথাউৰি, তো অলপ আগত মথাউৰিটো ভাংছি। তো ইভাগে চাওক না মথাউৰি, এইটো হ'ল নদীটো। তো এইফালে পানী সোমাই মাথে মানে মানুহৰ ঘৰ চৰ কি কৰি ফেলছি। তো এতিয়া আমি আপোনালোকক দেখাব যাই আছোঁ ক'ত পানী, আৰু ইনকে বস্তা দি ধৰিছে মানে পূৰা মানে মথাউৰিত পানীটো লাগি আছে। চাওক না মথাউৰি আৰু পানীৰ লেভেল মানে সমান, একেলগে পানী বেছি মানে। তো চবৰে বস্তু বাহিনী চব ৰাস্তাত মানে মথাউৰিত ওলাই থৈছে। তো চবেই এইবাহান যে মানুহ দেখছে চাই চব মানে মথাউৰি চাব আহিছে, মানে ভাঙা মথাউৰি। তো পানী চাওক না এবাৰ, কি পানী হৈছে মানে নক'ব আৰু। তো ৰাস্তা দি আহোঁতেতো আপোনালোক দেখিছোঁ কেনেহেন মানে পৰিস্থিতি। তো এতিয়া আপোনালোক মথাউৰিটো দেখোন কহেদি পানীটো ওলাই আছে মানে। তো গাইজ এই মথাউৰিৰ ওচৰত মানুহৰ ঘৰৰ অৱস্থা এনেহেন, পানী পূৰা ভৰ্তি হৈ আছে মানে। চাওক না পাথাৰ একদম বগা হৈ গৈছে পানী দি। আৰু এইফালে নদীটো, আৰু এইফালে মানুহৰ ঘৰ, আৰু মাজেদিটো মথাউৰি। তো ইমান মানুহ, যিমান মানুহ দেখছে চব মথাউৰি ভাঙা চাবা যাই আছে। তো আমি দুটাই যেনকৈ যাই আছোঁ সেনকৈ। তো বুলি গাইজ গৰম ধৰি গৈছে বহুত জেগা, মানে অলপমান 1 কিলোমিটাৰ গাড়ী আনবা নোৱাৰি, গাড়ীত মানে পানী সোমাই যায় মানে এই চাইলেঞ্চাৰৰ পাইপত। আমি বুলি যাই আছোঁ। আহি মই নদীৰ মথাউৰি য'ত চিঙি আহি পালোঁ। তো এতিয়া চাওক না মানুহৰ ঘৰটো কেনেহেন হাৰত মানে উটাই লৈ গৈছে চাওক না। তো গাইজ কিবা এটা চাউণ্ড শুনা পাই আছে না। তো
তো কেনেহেন মানে হাৰত মানে পানীটো যাই আছে মথাউৰি ছিঙি মথাউৰি এহেদি ভাংছি গাইছ তো মানুহ যিমান জমা লাগি আছে তাতে চব মানে পানী চাওঁ মানুহে তো সেইফালে এটা ঘৰ দেখাইছিলোঁ আপোনালোকক পুৰা মানে বেয়া লাগে গাইছ মথাউৰিৰ ওচৰতে ঘৰ আছিল উঠাই লৈ গৈছে আৰু এটা আছে গাইছ সেইটোও মানে অৱস্থা বেয়াই তো দেখাই আছোঁ এই মথাউৰিটো ভাঙাৰ ফলতে আমাৰ পাঠশালাৰ ফালে মানে পানী হৈ গৈছে গাইছ এই লাইনত তাৰ চাৰ পুৰা মানে ছিঙি মানে ফুটাই লৈ গৈছে পানী তো পানীৰ কি হাৰত পানীটো যাই আছে হেৰি চাওক ঘৰ আছিল ঘৰ এটা লৈ গৈছে আৰু এইফালে গলি ঘৰ আছে মানুহৰ ঘৰ আছে মানে পুৰা উঠাই লৈ গুচি গৈছে পানীৰ ঢৌটো চাওক না একবাৰ কিমান ঢৌ কি হাৰত পানী যাই আছে চাওকচোন মথাউৰি দি তো এই মথাউৰি ভাঙাৰ ফলতে আমাৰ পাঠশালাত পানী সোমাই আছে তো ইনকে পানী ইমান পানী যায়ে আছে আৰু এইফালে চাওকচোন পানী সোমাই আছে ভিতৰত তো গাইছ চাওক না এটা ভাবি চাওক কিমান পানী বাঢ়িব পাঠশালাটো এই পানী যায়ে আছে কি হাৰত পানী আছে এই পানী কমাৰ পিছতে পাঠশালাত পানী কমিব গাইছ তো চাওক কি পানী তাণ্ডৱ মথাউৰিটো ভাঙছিল কালি ৰাতি মানে 2:30মান বজাত তো 2:30 বজাৰ পৰা পানী সোমাই আছে তো এই পানী এই মথাউৰিটোতে সোমাই আছে তো পানী কিমান পানী যাব লাগব গাইছ চাওক না মানে স্পীডত পানীটো সোমাই আছে চাওক না এই মথাউৰিটো কিমান বহলা হৈ গৈছে একবাৰ ভাবি চাওক পাঠশালাত কিমান আৰু পানী হ'ব এই মথাউৰি ভাঙাৰ ফলত এইটো ঘৰটো চাওক না গাইছ কি অৱস্থা হৈ গৈছে চব মানে শিবিৰ পাতি আছে গাইছ এই জুম কৰি দিছোঁ গাইছ চাই লওক চব শিবিৰ পাতি আছে গাইছ পাঠশালাৰ পৰিৱেশখিনি আপোনালোকক দেখালোঁ মানে বজালী অঞ্চলত ক'ত পানী হৈছে কি হৈছে তো যদি ভিডিঅ'টো চাই ভাল লাগছে লাইক আৰু শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি যাব তো আজিলৈকে এইখিনিয়ে আৰু নতুন ভিডিঅ'ত লগ পাই আছোঁ গাইছ তো বাই বাই